শ্ৰী শ্ৰী নিতান্তদেৱৰ থান আৰু নামঘৰ জনালে প্ৰথমে নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ। আপোনালোক কেনে আছে? আশা কৰোঁ সকলোটি ভালে আছে, ভালে থাকক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এয়া হৈছে শ্ৰী শ্ৰী নিতান্তদেৱ থান আৰু নামঘৰ জনা প্ৰধান মেইন গেট। এই গেটখনেদি ভিতৰলৈ সোমাই যাব লাগিব। সোমাই গৈ আপোনালোকক থানখনৰ ভিতৰ সকলোবিলাক দেখুৱাই যাম। শ্ৰী শ্ৰী নিতান্তদেৱ থানখনৰ এয়া হৈছে বাটচৰা। এই বাটচৰাইদি এতিয়া মই ভিতৰলৈ সোমাই যাম। ভিতৰলৈ সোমাই গৈ আপোনালোকক সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। আহক তেন্তে থানখনৰ ভিতৰলৈ এতিয়া সোমাই যাওঁ। প্ৰথমে শ্ৰী শ্ৰী নিতান্তদেৱ থানখনলৈ নমস্কাৰ জনাইছোঁ। এয়া নমস্কাৰ জনাই প্ৰকৃতিৰ মনোমোহা সুন্দৰ নিজান এটা পৰিৱেশ, য'ত নেকি চৰাই চিৰিকটি মাতত আপুনি সোমাই আহিলে নিজৰ মনটো ইমানেই মুকলি লাগে, যি নেকি ক'বলৈ ভাষা নাই। নিজান মনোমোহা এটা দীঘলীয়া এই বাটচৰাটোৱেদি ভিতৰলৈ সোমাই যাম। ভিতৰলৈ সোমাই গৈ আপোনালোকক সকলোবিলাক দেখাম। ইমান এটা সুন্দৰ প্ৰকৃতিৰ মনোমোহা পৰিৱেশ, নিজান য'ত আপুনি অকল চৰাই চিৰিকটি মাতহে শুনিবলৈ পাব। কিমান চক ধুনীয়া, চাৰিওফালে প্ৰকৃতি ধুনীয়া, গছ বন এইবিলাক আছে, নিজান এটা পৰিৱেশ। ইয়াত বহুত ডাঙৰ ডাঙৰ কাছও আছে দেই, পুখুৰী আছে, যিটো পুখুৰীত বহুত ডাঙৰ ডাঙৰ কাছ আৰু মাছ আছে। আপোনালোকক মই ভিডিঅ'টোৰ মাজত দেখাম। এই যে পুখুৰীটো দেখিছে, সেই পুখুৰীটোতে বহুত ডাঙৰ ডাঙৰ কাছ আৰু মাছ আছে। আপোনালোকক অলপ পাছত মই দেখাম। পোনপ্ৰথমে আহক এতিয়া আমি ভিতৰলৈ সোমাই দৰ্শন কৰোঁ। ইমান চক এটা ধুনীয়া পৰিৱেশ, ওপৰত চন্দ্ৰতাপবিলাক ইমান ধুনীয়াকৈ লগাই ৰাখিছে। গাটো নিজৰ মনটো নিজকে বহুত মুকলিকতে লাগিছে থানখনলৈ অহাৰ পৰা। এতিয়া চক কিমান ধুনীয়াকৈ ওপৰত চন্দ্ৰতাপবিলাক লগাই ৰাখিছে। ইয়াতে আপুনি চাকি ধূপ বন্তি জ্বলাব পাৰিব, সকলোবিলাক সুবিধা কৰি ৰাখিছে। মই শ্ৰীমতী আৰু ল'ৰাটোৰ সৈতে চাকি ধূপ বন্তি জ্বলালোঁ। ভাবিলোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াওঁ, আপোনালোকেও থানখন দৰ্শন কৰক, আপোনালোকৰ ভিডিঅ' চাই থকা সকলৰ মনোকামনা পূৰ্ণ হওক, সেইবুলি ভাবিয়ে মই থানখন আপোনালোকৰ মাজলৈ ভিডিঅ' সহকাৰে আপোনালোকক দেখুৱাইছোঁ।
থানখনৰ ভিতৰত মেৰামতি কাম চলি আছে, মানে ৰিপেয়াৰিঙৰ কিছুমান কাম চলি আছে, সেইবাবে কিছুমান শব্দ আহি আছে ভিডিঅ'টোৰ মাজত। টিঙৰ কিবা কাম লগাই আছে, মানে এইবাৰ ৰিপেয়াৰিঙৰ কাম। ইয়াত থানখনৰ একেবাৰে বেক চাইডটো আৰু পিছলৈও আছে, মই একেবাৰে পিছলৈ নগ'লোগৈ। ইমান ডাঙৰ এটা মানে থানখনৰ এৰিয়া, যিটো এৰিয়া প্ৰকৃতি মনোমোহা, একদম এটা নিজান পৰিৱেশ, যি নিজান পৰিৱেশত থাকিলে মানে মনটো নিজকে বহুত মুকলি মুকলি লাগে, আৰু চৰাই চিৰিকটি মাত ইমান ধুনীয়া লাগে শুনিবলৈ। হাই কৰি দিয়া। হাই। খাবলৈ নাপালো। বিস্কুট দিয়া আকৌ। এই নহয়, তুমি দি দিয়া হাতে আঙুলিত কৰি নিধৰিবা। এইজনী বহুত ডাঙৰ, বহুত বছৰ পুৰণা এজনী কাছ, যিজনী কাছক আমি বিস্কুট দি আছোঁ। বিস্কুটবিলাক কি ধুনীয়াকৈ খাই আছে চাওক। এই পুখুৰীটোত মানে বহুত বছৰৰ পুৰণা কাছ, শাল মাছ আৰু বহুত কিবা কিবি মাছ আছে, যিবিলাক নেকি আপোনালোক যদি থানখনলৈ আহে নহয়, যিবিলাকেতো ওচৰে আছে সকলোৱে জানেই, আৰু যিবিলাক দূৰৰ পৰা যদি কোনোবা আহে হাতত তেন্তে বিস্কুট, ব্ৰেড কিবা এটা লৈ আহিব যদি কাছ চাবলৈ মন আছে। এইদৰে বিস্কুট আপোনালোকে দি দিলে কাছ আৰু মাছবিলাকে আহি বিস্কুট খায়। বহুত ডাঙৰ এজনী কাছ দেখিলোঁ। এইফালে চাওঁ, বেটা চাওঁ।
এফালে চাওঁ এই ওপৰলৈ ওলাই আহিছে দেখিছা? আকৌ এইডোখৰ খাব হৈছে। এই যে পুখুৰীটো দেখিছে, এই পুখুৰীটোত আপোনালোকে বহুত পুৰণা বহুত বছৰ ধৰি থকা কাছ মাছ দেখিবলৈ পোৱা যায়। বহুত বছৰ ধৰি থকা এইবিলাক কাছ। এনেওতো কাছৰ আয়ুস বহুত ডাঙৰ, বহুত দীঘল। এফালে চাওঁ বেটা, এফালে হাই কৰি দিয়া। ইমান সময় থানখনৰ ভিডিঅ' চাই আপোনালোকক কেনে লাগিল কমেণ্ট এটা কৰি জনাব বুলি আশা ৰাখিলোঁ। এতিয়া কাছ চাওক। কাছ চাই পিনি মই ভিডিঅ'টোৰ মাজৰ পৰা আপোনালোকৰ মাজৰ পৰা বিদায় মাগিম। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহোঁ। টাটা, বাই বাই। এফালে বেটা, বেটা চাওঁ এফালে, এফালে চাওঁ। ইমান কিনালে নাজানো পৰিবা পিছল হয়। কি খাব পৰা নাই নেকি? বিস্কুটখন খাব পৰা নাই। মাছ ৰঙা মাছ এইফালে দিয়া, এইডোখৰ দিয়া, এইডোখৰ দিয়া। মাছ দেখিছা? আঙুলি নিদিব, কামুৰি দিব। বিস্কুট কেবা সৰু কাছ আছিলে নহয়, ডাঙৰ কাছ ৰ'বা। বহুত দূৰলৈ মাৰি দিওঁ। নকৰিবা, আহিছে নকৰিবা। ইমান ডাঙৰ দেখিছা? বহুত ডাঙৰ। ফটো মাৰিবলৈ ধুনীয়াকৈ হেৰি কৰি দিছো। ওলাই দিছে।